নমস্কাৰ, মই হিৰকজ্যোতি ফুকন। পোনপ্ৰথম মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হিৰকজ্যোতি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আপোনালোকে এই লকডাউনৰ সময়ছোৱাত ক'লৈকো ওলাই নাযাব, ঘৰতে সোমাই থাকক। চৰকাৰে এই লকডাউন আপোনালোকৰ কাৰণে দিছে, তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে দিয়া নাই। মই আজি ঘৰতে সোমাই আছোঁ, ক'লৈকো ওলাই যোৱা নাই। ঘৰত সোমাই থাকি বৰ লাগিছে, হ'লেও সোমাই থাকিবই লাগিব, নিজৰ জীৱনটো বচাব লাগিব। মই দেখিবলৈ পাইছোঁ আপোনালোকে মোৰ ইয়াতে সেইবোৰ সকলোবোৰ বজাই সময় কটাই আছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰবীন ফুকনে আপোনালোকক কিবা এটা ক'ব বিচাৰিছে, আপোনালোকে চাওক। নমস্কাৰ, সকলোলৈ সাৱধান আৰু অনুৰোধ কৰিছোঁ যে আপোনালোকে বাহিৰলৈ ওলাই নাযাব লকডাউন কেইদিন। যিহেতু অসমত ইতিমধ্যে 5টা পজিটিভ কেছ ওলাইছে, গতিকে আপোনাৰ ওচৰলৈ মৃত্যু কেতিয়া আহি আছে কোনো গম নাপায়। মই কি কৰি আছোঁ সেইটো আপোনালোকক দেখাইছোঁ অলপ। নৱ বৰুৱা আৰু মই উইনি এফেক্স ষ্টুডিঅ'ত বৰ্তমান ব্যস্ত হৈ আছোঁ। বাহিৰলৈ কেনে ওলাই যোৱা নাই। এটা পুৰণা ষ্টাইলৰ এটা গান কৰিবলৈ চেষ্টা কৰিছোঁ, আমি অকণমান দেখাই দিছোঁ, অলপ বজাই দিয়া। এইটো সম্পূৰ্ণ হোৱা নাই, জাষ্ট আমি এতিয়া আৰম্ভ কৰিছোঁ কাম। আপোনালোকে ঘৰতে থাকক আৰু কিবাকিবি পজিটিভ কাম কৰক। আগতেও কৈছিলোঁ, কবিতা লিখক, কবিতা গাওক, বন্ধু বান্ধৱসকলৰ লগত ব্যস্ত থাকক, গান চৰ্চা কৰক, গান লিখক। আৰু এইটো দেখিছে নহয়, চেনিটাইজাৰ সদায় আপোনালোকে এইটোৱেদি হাত ধুৱক আৰু বাহিৰলৈ নোলাব। গতিকে বিশেষ নকওঁ, ইয়াকে কৈ আজি আমি আমাৰ কি প্ৰস্তুতি কৰি আছোঁ, এই বন্ধকেইদিন আমি কেনেকৈ পাৰ কৰিছোঁ তাকে আমি দেখাব বিচাৰিছোঁ। আপোনালোকে দেখিবলৈ পালে ৰবীন ফুকন দাই কেনেকৈ সময় পাৰ কৰি আছে। এইখিনিতে চাই লওঁ আহকচোন, আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলআকাশ দাইনো কি কৰি আছে। দেখিবলৈ পালে সকলোৱে মৰমৰ কণ্ঠশিল্পী নীলআকাশ দাই এজনৰ চুলি কাটি আছে। এইবাৰ একেবাৰে শেষত চাই লওক মই আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ।